নমস্কাৰ সকলোকে। এয়া মাটিৰ বাচনখিনিত দুদিনমান আগতে মানে ক'লা ৰং দি পেলাই শুকাব দিছিলোঁ আৰু শুকাব দি পেলাই এতিয়া আকৌ নতুনকৈ তাৰ ওপৰত কিবা কিবি ডিজাইন কৰোঁ বুলি ভাবিলোঁ। যিকেইটা কালাৰৰ মানে প্ৰয়োজন আছিলে সেইকেইটা কালাৰ মোৰ লগত নাছিলেই। মানে এইখিনি বহুত দিন আগৰে মানে আনি থোৱা ফেব্ৰিক কালাৰ আছিলে। মানে আগতে মই কাপোৰত ফেব্ৰিক কৰিছিলোঁ, তাকে এতিয়া পৰি আছিলে যিহেতু সেইটো কাৰণে ভাবিলোঁ ইয়াতে ব্যৱহাৰ কৰোঁ আৰু বহুত বেছি দিন হৈ গ'লে বেয়া হৈ যাব কাৰণে সেইটো কাৰণে এনেকৈ মানে এই দুটা কালাৰেদিয়ে মানে যি হয় হওক আৰু বুলি ভাবি পেলাই সেই দুটা মানে কালাৰেদিয়ে মানে এইবিলাক ৰং কৰিলোঁ। চাবচোন। আৰু এয়াই নহয়, মই সৰু সৰু মানে দেৱালীত জ্বলাবৰ কাৰণে সৰু চাকিবিলাকতো গোটেইবিলাকতে মানে ৰং কৰিছোঁ। সেইখিনি বাৰু আপোনালোকক পিছত নেক্সট ভিডিঅ'ত দেখুৱাম। তাৰে ওপৰতো কিবা কিবি ডিজাইন কৰিবলগীয়া আছে, সেইটো কাৰণে আজি নেদেখুৱাওঁ। আৰু এয়া ফাইনেল লুক চাবচোন কেনেকুৱা হৈছে। আৰু ইমান বেছি বেয়াও হোৱা নাই। তাৰপিছত এয়া ক'লাটোতো মই ৰং কৰি পেলাই মানে বেয়া কৰি দিলোঁ আৰু। তো আজি ভিডিঅ'টো ইমানেই। বাই বাই।